আমাৰ অনুষ্ঠানখনৰ নাম হৈছে ৰামধেনু। ৰামধেনু এনেকুৱা এক প্ৰতিষ্ঠান য'ত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলক স্পেচিয়েল এডুকেশ্যনকে ধৰি অকুপেশ্যন থেৰাপি, স্পীচ থেৰাপি এইবোৰ দিয়া হয়। আৰু আমি ভাবোঁ এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিও সাধাৰণ ল'ৰা ছোৱালীৰ নিচিনাকৈ শিশু দিৱস উদযাপন কৰিব লাগে। আৰু সেইকাৰণে এই কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। আমাৰ প্ৰতিষ্ঠানখনৰ বৰ্তমান এবছৰ পূৰ্ণ হৈছে আৰু এই ক্ষেত্ৰত আমি সফলো হৈছোঁ। ইয়াৰ পৰা 3 গৰাকী ছাত্ৰ ছাত্ৰী ৰিলিজ হৈছে আৰু বৰ্তমান তেওঁলোকে নৰ্মেল এডুকেশ্যন গ্ৰহণ কৰি আছে। আৰু বাকী ইয়াতে বৰ্তমান 28 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকক এই থেৰাপিবিলাক দিয়া হোৱা আছে। আমাৰ ভৱিষ্যত উদ্দেশ্য হ'ল যে এইখন এখন স্কুলৰ পৰা কলেজলৈ ৰূপান্তৰিত কৰা, লগতে এই শিশুসকলক যাতে কৰ্ম কৰি স্বাৱলম্বী জীৱন যাপন কৰি খাব পৰাকৈ কৰ্ম সংস্থাপিত কৰাটো। আৰু এই ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতাও বিচাৰিছোঁ আৰু আমি ইয়াৰ চেষ্টা অব্যাহত ৰাখিম। মংগলদৈৰ পৰা অজয় ডেকাৰ প্ৰতিবেদন, PI নিউজ।